ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ'লৈ আহিছোঁ। মানে বহুত দিন দিয়া হোৱা নাই, ক'তো যোৱা নাই, একো হেৰি কৰা নাই, মানে দিয়া হোৱা নাই, মানে এক্সামো চলি আছিলে আৰু সেইকাৰণে দিব পৰা নাই। এতিয়া ভাবিছোঁ আজি আকৌ এটা ভিডিঅ' দিওঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, যিহে গৰম পৰিছে ভালে আছে বুলি ক'বলৈ অলপ দিগদাৰ হৈ গৈছে। আৰু ভিডিঅ'টো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰি দিব যদিহে মোৰ ভিডিঅ' পাছলৈ চাব বিচাৰে, আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব। আৰু চাই থাকক কিনো কৰোঁ আজি মই। আহক এতিয়া চাওঁ। হেল্ল' গাইজ, মানে যিহে গৰম পৰিছে ভাবিছোঁ আম দুটামান আছে ঘৰতে, বহুত দিনৰ পৰা খাম বুলি ভাবি আছোঁ, খোৱা হোৱা নাই। আজি ভাবিলোঁ তেনেকৈ খাওঁ, কিন্তু অকলে অকলে খাবলৈ অলপ বেয়াও লাগে ন। বৰমাকো মাতিছোঁ, বাজনীকো মাতিছোঁ খাবলৈ। যি ৰ'দ দেখিছেনে বাৰু, ক'ব আৰু পূৰা ৰ'দ দিছে। আপোনাৰ গৰমো তেনেকৈ, ভিতৰত থাকিবলৈ মানে অশান্তি হৈ গৈছে। তাকে চাই থাকক ভিডিঅ'টো, আম খাওঁ, আপোনালোকক দেখাই যাম, চাই থাকক। আমাৰ মাজলৈ আমাৰ সন্মানীয় বাইদেউ আহক, বাইদেউ লৈ আহিছে লিচু, আমি এতিয়া খাম। লিচু খাম, এয়া মজা। আজি মানে কি খাওঁ কি কৰোঁ তাকে আপোনালোকক দেখাম, চাব এয়া। আৰু মাক দেখাই আছোঁ, মায়ে কাটি আছে শাক নহয়, মানে কি কৰি আছে, চালাড বনাই আছোঁ, তো দেখাই আছোঁ চাব। গৰমৰ বতৰত এয়া বাইদেউ লিচুৰ সোৱাদ লৈছে দেই। এয়া মায়ে কাটি আছে চালাড, এয়া এতিয়া আম খাম। এয়া হা এতিয়া আমৰ লগতে উলিয়াই লিচু খাই আম কাটি থাকিম। আৰু এইফালে বায়ে এতিয়া কাটি আছে আম, এয়া বা। আপোনালোক এটা সুন্দৰ দৃশ্য দেখাবলৈ লৈ আনিছে। এয়া চাওক, আমাৰ ঘৰৰ সন্মুখতে মানে পদূলি মূৰতে আছে এজোপা ৰাধাচূড়া গছ। কি সুন্দৰ লাগে নহয়নে বাৰু পদূলি মুখত এনেকুৱা গছ থাকিলে। এয়া আম হৈ গ'ল ৰেডি, এতিয়া নিমখ চেনি মিলাই আছোঁ আমত, এতিয়া খাম। এতিয়া আমি খাই আছোঁ আম, মানে কাঁহীখন ডাঙৰ দেখিছে বাৰু, আমখিনি এইখিনি তলতে আছে। এতিয়া মানে খাই খুব ভাল লাগিছে, যিহেতু আমৰ বতৰত আম নাখালে মানে আমৰ মজাই বেলেগ ন। এতিয়া কৈ থাকিবা আপোনালোকৰ বতৰৰ বস্তু খাব ভাল লাগিব। আমি সেইকাৰণে বতৰৰ বস্তু মানে খাই টেষ্টি কিন্তু কি হ'ল লগতে দেখাইছোঁ, এইটো জলকীয়া খাব নোৱাৰিব। মানে কি হ'ল, এতিয়া জলকীয়াটো যিহেতু ইমান ডাঙৰ দেখিছেনে, অলপ ভাঙিলে অলপ ভয় লাগিছে জ্বলা হ'ব বুলি, সেইকাৰণে বি জলকীয়াটো চাই আমি আমৰ উপভোগ কৰিছোঁ, বি জলকীয়া খাই এনেকৈ এবাৰ আপোনালোকে যদি কোনোৱে, মই আপোনালোকে এটা টিপছ দিছোঁ, যদি আপোনালোকে কোনো জলকীয়া খাব নোৱাৰে তেন্তে জলকীয়াটো এনেকৈ মুখত খাব, এনেকৈ খাব, এনেকৈ খাব, এনেকৈ। চ' ভাল হৈছে দেই, আপোনালোকে খাব দেই, মানে নিশ্চয় খাই থাকোঁ, নকলেও হ'ব। আৰু কি হয় দিনটোত আপোনালোক দেখাম। এতিয়া এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰি দিব যদি কোনোবাই মোৰ ভিডিঅ'টো চাই। হেল্ল' গাইজ, গৰম কেনেকুৱা পৰিছে বাৰু, খুব গৰম নহয়নে? এতিয়া দিনটো আছোঁ আৰু গৰমৰ মাজতে কেলধুপকৈ। এতিয়া মই উলিয়াই লৈছোঁ এইবোৰ ব্লাউজ চিলাবলৈ, সা সঁজুলিবোৰ, মানে মাৰ ব্লাউজ, এইটো কাপোৰ কটনৰ, পেহীয়ে দিছিলে মাক বিহুত। কাপোৰযোৰ গৰমত পিন্ধিবলৈ খুবেই ভাল হ'ব। তাকে মায়ে কাপোৰযোৰ পিন্ধিলে, চিলাই মেলিও পিন্ধিলে, ব্লাউজটো চিলোৱা হোৱা নাই, সেয়ে ভাবিলোঁ বোলো আজি ব্লাউজটো কাটি মেলি চিলাওঁ। আৰু যিহেতু ইমান গৰম পৰিছে, মেচিনটো চিলাই দিবলৈও মন নাযায় ইমান গৰমত। এতিয়া বতৰটো ঠাণ্ডা কৰা নাই বাৰু, অলপ তথাপি ৰ'দটো কমিছে যিহেতু উলিয়াই লৈছোঁ এতিয়া এইবোৰ। আপোনালোকে যদি ভিডিঅ' বিচাৰে এইবোৰ কাটিঙৰ, দেন ক'ব, মই কমেণ্ট কৰিব, মই বনাবলৈ ট্ৰাই কৰিম, পাৰোঁ নোৱাৰোঁ। আৰু এয়া উলিয়াই লৈছোঁ, এতিয়া আহকচোন আপোনালোকক চাওক। এয়া মই এইটো লৈছোঁ ব্লাউজৰ লাৰ্ণিংটো, আৰু এইটো মেইন ফেব্ৰিক, মানে যিটো মেইন ব্লাউজৰ পিচ এইটো, আৰু ইয়াত লাগিব আমাক এডাল মেজাৰিং টেপ, এচি,
আৰু মোৰ ওচৰত যিহেতু চক উপলব্ধ নাই সেয়েহে মই ব্যৱহাৰ কৰিম মানে কলমে আঁকিব লাগিব। আৰু মই এইটো ব্লাউজ দেখাইছোঁ, ব্লাউজ এইটো 36 চাইজৰ মাৰ। এইটো ব্লাউজৰ জোখতে মই আজি কাটিম। এতিয়া সম্পূৰ্ণকৈ মই আজি ভিডিঅ' নিদিওঁ, মই এনেই জাষ্ট দেখাইছোঁহে বাৰু। যদি আপোনাক এনেকৈ ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট কৰিব। এতিয়া চাওকচোন কাপোৰটো আমি এনেকৈ 4টা ভাগ কৰি দিব লাগিব এইফালে, এনেকৈ কৰি এটা এনেকৈ এটা আৰু এটা এনেকৈ। আৰু আমি সদায় চাব লাগিব যিটো বেক চাইড হয়, বেক চাইডটোতকৈ ফ্ৰণ্ট চাইডটোৰ 1 ইঞ্চি ডাঙৰ হ'ব, মানে অলপ ডাঙৰ হ'ব লাগিব, দীঘল হ'ব লাগিব। যদি আমি এই বেক চাইডটো যদি 15 দিওঁ তেন্তে ফ্ৰণ্ট চাইডটো 16 দিব লাগিব। ফ্ৰণ্ট চাইডৰ ড্ৰয়িংটো হৈ গ'ল। এতিয়া মই এতিয়া কাটিম। মই আপোনালোকক দেখাম বাৰু কেনেকৈ কেতিয়া কি কৰিব লাগে। নেক্সট ভিডিঅ' যদি ভালকৈ দিওঁ তেতিয়া দেখাম। এতিয়া এয়াই আৰু কাটিছোঁ। মানে এইটো ফ্ৰণ্ট চাইডটো হ'ব যিটো মই চিন দি আছোঁ, আৰু ইয়াৰ পাছতো বেক চাইডটো হ'ব। বেক চাইডটো মই এনেকৈ চিন দিয়া হোৱা নাই, বেক চাইডটো চিন দিলেও হ'ব। আৰু বেক চাইডতকৈ ফ্ৰণ্ট চাইডটো 1 চেণ্টিমিটাৰ বেছিকৈ লোৱা হৈছে। প্ৰথমে ফ্ৰণ্ট চাইডটো কাটিম, তাৰপাছত বেক চাইডটো লগতে হেৰি কৰি ল'ম। এইটো চাপত নাকাটো বেক চাইডটো। চ' চাই লওকচোন, কটাটো বাৰু নেদেখাওঁ, চাব। এয়া মই এইটো কাটিলোঁ। এইটো এটা পিচ, এইটো ইয়াৰ এইটো পিচ, এইটো ফ্ৰণ্ট চাইডৰ হ'ব। ইয়াৰ যিটো ব্ৰা পিচটো হ'ব, এইটো যিটো ব্ৰা পিচটো হ'ব তাৰটো কটা নাই। এয়া সেইটো কাটিলোঁ, এইটো কাটিলোঁ। এইটো বেক চাইডৰ এইটো পিচ, এইটো বেক চাইডৰ পিচটো এইটো কাটিলোঁ। চ' চাই যাব এতিয়া হ'ব। এয়া মোৰ এতিয়া ব্লাউজটো কাটি কমপ্লিট হৈ গ'ল। এয়া কাটি মেলি পূৰা কমপ্লিট হৈ গ'ল। এতিয়া চিলা মানে কেনেকৈ কাটিলে এইবোৰ দেখুৱাবলৈ নহ'ল। যদি আপোনালোকে বিচাৰে নেক্সট মই ভিডিঅ' লৈ আহিম। যদি বিচাৰে তেন্তে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এতিয়া মই চিলাই মেলি একদম ফাইনেল লুকটোহে আপোনালোকক দেখাম। এতিয়া মানে আকৌ অলপ দিগদাৰ হ'ব দেখাই থাকিবলৈ এনেকৈ। ঠিক আছে বাৰু, এতিয়া মই চিলাওঁ আৰু চাই থাকিব। লগত উপস্থিত হৈছে পৰিস্মিতা। চিলাই আছোঁ অলপ অলপ, মানে লাইনিংটো লগত মেইন যিটো ফেব্ৰিক সেইটো মই টেষ্ট কৰিলোঁ, মানে লগাই ল'লোঁ, মানে চিলাই ল'লোঁ লগাই কিনে। তাৰপিছত এতিয়া চিলাই আছোঁ, চিলাবলৈ বাকী আছে আৰু কমপ্লিট হৈ গ'লেতো মই আপোনালোকক নিশ্চয় দেখাম। চ' চাই যাব ভিডিঅ'টো। মই কৈছোঁ। চ' হেল্ল' গাইজ, এতিয়া হৈ গ'ল গধূলি 7:30 বাজিছে। এতিয়া আমি যাম, ওচৰতে মানে ঘৰ লোৱা পাতিছে, তো তাতে মাতিছে। এতিয়া আমি যাম, মা দেউতা মই ভাইটি আমাৰ ঘৰ চাইডে যাম। আৰু অথনিতে দেখিছিলে আম খাইতে বাগৰাকী যাব, এইফালে ভাইটি ওলাই পিনে ৰেডি। এয়া আৰু মেকুৰীটোৱে একো খাব নাপায়, চিৰি আছে মিও মিও। চ' এতিয়া আমি গৈ আছোঁ, চাই থাকক। এতিয়া মই ভাইটি এটা লৈ আছোঁ, মানে তালৈ গৈ আছিলোঁ। এতিয়া ভাইটিক দেখি ৰ'বই নোৱাৰি, তাক সোমাই দিলোঁ। মই উৰি থকা মেইন কাৰণটো হৈছে এইখনৰ অবিহনে মানে বৰ্তমান এইকেইদিন দিনকেইটা বহুত কষ্টকৰ হৈছে। বৰ আমাৰ কেনেকুৱা লাগিছে এইকেইদিন থাকি কৈ দিয়কচোন। ভাল লাগিছে গৰম মৌচুমী বা গৰম কেনেকুৱা? কলেজ চাইছোঁ নে? এইটো কোন হয়? দিব মন নাই। এতিয়া আমি আহি আছোঁ আন্ধাৰ। এতিয়া মই ভাত পানী খুৱাই আজৰি। আমি এতিয়া যাৰ ঘৰত ঘৰ দুৱাৰ খাবলৈ আহিছিলোঁ তেওঁলোকৰ ঘৰত চাবলৈ আহিছোঁ ঘৰটো। আৰু এইফালে দাদা, এয়া চাওকচোন তেওঁলোকৰ ঘৰটো খুব সুন্দৰকৈ বনাইছে। এয়া পাকঘৰ, এয়া মানুহে ভৰ্তি হৈ আছে দেই। এয়া খুৰী, ঘৰৰ মালিকনী। এয়া আমাৰ পোৱালিটো। এতিয়া যাবলৈ বুলি ওলাই আহিছোঁ। এয়া বাইদেউ কথা পাতিবলৈ পালে একোৱে নালাগে, এয়া কথা পাতি আছে। এয়া অকণমানি ধনমানুতে আমাক বাই বাই দিছে। এতিয়া আমি তাৰ পৰা আহিলোঁ, আহি পিনে সেই ওচৰৰ দাদাজনৰ ঘৰত সোমালোঁ। সোমাই দেখিছোঁ ভণ্টিজনীয়ে যি ধুনীয়াকৈ ব্যায়াম কৰি আছে। মই ভিডিঅ'টো কৰি থৈ দিলোঁ আপোনালোকক দেখাওঁ বুলি। এয়া চাওকচোন কি
কি ধুনীয়া লাগিছে আৰু মোৰ খুবেই ভাল লাগিলে তাই এনেকুৱা প্ৰতিভা দেখি আৰু ইমান সৰুতে ইমান ধুনীয়াকৈ এনেদৰে ব্যায়ামবোৰ কৰিব পাৰিছে তাই আৰু খুবেই হাত ভৰিবোৰ যিহেতু এতিয়া ইমান সৰুতে কোমল হৈ আছে সেয়েহে খুব সুন্দৰকৈ তাই মানে হেৰি কৰিব পাৰিছে এয়া চাওকচোন অথনি এবাৰ কৰি দেখালে এতিয়া কৰোঁতে অলপ তাই দিগদাৰেই হৈছে এয়া ইমানকেইটা কৰি দেখাইছে তথাপিও ভাগৰি পৰা নাই তাই এয়া চাওকচোন কি সুন্দৰকৈ তাই এনেদৰে আমাক দেখাইছে তথাপি লাজো কৰা নাই আমালৈ এয়া আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'ৰ পাছলৈ চাব বিচাৰে তেনে ন'টিফিকেশ্যন অন কৰি দিব বাই বাই